খালী পকেট আৰু উপাৰ্জনহীনতাই আপোনাক যি শিকাব সেয়া পৃথিৱীৰ কোনো কিতাপে আপোনাক শিকাব নোৱাৰে। সন্তানক উপহাৰ নিদিলে হয়তো কিছু পৰ কান্দিব পাৰে, কিন্তু বাল সংস্কাৰ নিদিলে সন্তানে গোটেই জীৱন কান্দিব। এটোপাল নিমুৰ ৰহে যিদৰে হাজাৰ লিটাৰ গাখীৰ নষ্ট কৰি দিয়ে, ঠিক তেনেদৰে মানুহৰ অহংকাৰে তেওঁৰ হাজাৰ বালগুণকো নষ্ট কৰি দিয়ে। মানুহে জ্ঞানৰ পৰিচয় দিয়ে কথাৰে, যোগ্যতাৰ পৰিচয় দিয়ে নিজৰ কৰ্মৰে আৰু বংশৰ পৰিচয় দিয়ে নিজৰ ব্যৱহাৰে। মনত ৰাখিব, সৌন্দৰ্যই হয়তো আপোনাক এদিন এৰি যাব, কিন্তু সুন্দৰ জ্ঞান চিৰদিন আপোনাৰ লগত থাকিব, আপোনাক সহায় কৰিব। কিছুমান মানুহে নিজকে লৈ বহুত অহংকাৰ কৰে, নিজকে লৈ গৌৰৱ কৰে, কিন্তু তেওঁলোকে হয়তো নাজানে যে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছিদিন নিটেকে। আমি এইটো কোনোদিনো পাহৰি যোৱা উচিত নহয় যে এই জগতত একোৱেই চিৰস্থায়ী নহয়, আনকি আমাৰ সমস্যাবোৰো। অতিৰিক্ত সুখী থকাৰ কথা আৰু অতিৰিক্ত কষ্ট থকাৰ কথা কেতিয়াও কাকো নক'ব, কাৰণ সুখী থকা দেখিলে মানুহৰ নজৰ লাগে আৰু কষ্ট থকা গম পালে মানুহে নিমখ ছটিয়ায়। জীৱনটো জ্ঞানীৰ বাবে এটা উপহাৰ আৰু মূৰ্খৰ বাবে জীৱনটো কেৱল এখন নাটক, যাক মূল্য দিবলৈ গৈ প্ৰতিনিয়ত নিজৰ মূল্য হেৰুৱাবলগীয়া হয়। তেওঁ আপোনাৰ জীৱনত এটা অভিশাপৰ বাহিৰে আন একো নহয়। মানুহে আনৰ পৰা পোৱা সন্মান আৰু আপোনজনৰ পৰা পোৱা অপমান কেতিয়াও পাহৰি নাযায়। দেখিব যে যিটো বস্তু আমাৰ কাষত নাথাকে আমি সেইটো পাব বিচাৰোঁ, আৰু যিটো আমাৰ কাষত থাকে আমি সেইটোকে গুৰুত্বহীন কৰোঁ, অৱহেলা কৰোঁ। কিন্তু এইটো কৰাটো জানো সঠিক? নহয়, এইটো সঠিক নহয়। এইটো পাগলামি আৰু বেয়া কথা। স্বাস্থ্য, সম্পত্তি, ক্ষমতা আৰু ভালপোৱা, এই চাৰিটা বস্তুক লৈ কেতিয়াও অহংকাৰ নকৰিব, কাৰণ এইবোৰ সকলো সাময়িক। আজি আপোনাৰ লগত আছে, কাইলৈ নাথাকিবও পাৰে। টকা আৰু ঋণ এটা সময়ত পৰিশোধ কৰিব পৰা যায়, কিন্তু দুঃসময়ত যি কাষত থাকে তেওঁৰ ঋণ কেতিয়াও প্ৰতিশোধ কৰিব পৰা নাযায়। চিন্তা আৰু মানসিক চাপত তেওঁলোকেই থাকে যি নিজতকৈ আনৰ কথা অলপ হ'লেও বেছি ভাবে।